শিখাছ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ জুন প্লাম বা এমব্ৰেলাৰ চচ। এইটো অৰিজিন হৈছে সাউথ এছিয়া, বৰ্তমান ভাৰতৰ দক্ষিণ ভাৰত আৰু অসমতো ইয়াক পোৱা যায়। প্ৰথমে ইয়াক ওপৰটো অকণমান চুচি লৈ টুকুৰা টুকুৰকৈ কাটি ল'ব। টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। যিহেতু মই এইখিনি বইল কৰিম, সেইকাৰণে গুটিবোৰো পেলাই দিয়া নাইকিয়া। আন উপকৰণ হিচাপে চচ বনাবলৈ ব্যৱহাৰ কৰিছোঁ আদা, নহৰু, শুকান জলকীয়া, লং, ইলাচি, ডালচেনি, জালুক আৰু জিৰা, নিমখ আৰু প্ৰয়োজন মতে চেনি। তাৰোপৰি ব্যৱহাৰ কৰিছোঁ ভিনেগাৰ। আৰু যদিহে বহুদিনলৈ ৰাখিম বুলি ভাবে তেতিয়া প্ৰিজাৰভেটিভ ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত ছ'ডিয়াম বেঞ্জয়েট প্ৰিজাৰভেটিভ ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি এখন কেৰাহীত মই বইল কৰি মণ্ডখিনি মই কম পৰিমাণে পানী দি পেলাই সিজিবলৈ দিছোঁ। ভাল ধৰণে সিজিলে ইয়াক চাকনি এখনত চেকি পেলাই মণ্ড তৈয়াৰ কৰি ল'ম। ভালদৰে সিজাই লোৱাৰ পিছত এখন চাকনিত এইখিনি দি ইয়াৰ মণ্ডটো উলিয়াই ল'ব। মণ্ডখিনি তৈয়াৰ কৰা হৈ গৈছে। এতিয়া ইয়াত চেনিৰ 3/4 এভাগ প্ৰথমে দি ল'ব লাগিব। ইয়াৰ পিছত এখন চফা কাপোৰত গোটেই মছলাখিনি লৈ এইদৰে এটা টোপোলা কৰি ল'ব লাগিব। গেছৰ ওপৰত তুলি যেতিয়ালৈকে আধা নহয় তেতিয়ালৈকে ইয়াক লৰাই থাকিব লাগিব। আৰু টোপোলাটো মই ইয়াৰ ভিতৰত সুমুৱাই দিছোঁ আৰু মাজে মাজে ইয়াক হেঁচি দিব লাগিব। পাল্পখিনি লৰাই থাকি থাকি যেতিয়া আধা হ'ব তেতিয়া তাৰ পৰা পুতলিটো আনিব। আনি ভালদৰে মোহাৰি পুনৰ ৰসখিনি তাত দি দিব। টোপোলাটো উলিয়াই দিয়াৰ পিছত এতিয়া ইয়াত অলপমান নিমখ, চেনিখিনি আৰু প্ৰয়োজন অনুসৰি ভিনেগাৰ দিব। অকণমান ছ'ডিয়াম বেঞ্জয়েট লৈ ইয়াৰ এচামুচ লৈ পেলাই এইখিনি ভালদৰে মিলাই লৈ ইয়াত দি দিব। আচলতে প্ৰিজাৰভেটিভ ব্যৱহাৰ নকৰিলেও হয়, বহুত দিন ৰাখিবৰ কাৰণেহে প্ৰিজাৰভেটিভ ব্যৱহাৰ কৰিব লাগে। এটা কথা বনাওঁতে মনত ৰাখিব, সকলো চচ বনাওঁতেই গেছত তোলাৰ পিছত ইয়াক লৰাই থাকিব লাগে যাতে তলিত লাগি নধৰে। এমব্ৰেলাৰ চচ তৈয়াৰ হৈ গ'ল।
যদিহে আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।